हेलो एवरीवन अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ঘিলা পিঠা আৰু ঘিলা পিঠা বনাবলৈ একেবাৰে সহজ আৰু কম বস্তুৰে বনাব পাৰি। কোমল আৰু ধুনীয়াকৈ ফুলি থকা ঘিলা পিঠা মই এই বিহুত কেনেদৰে বনালো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে গুৰ মিঠৈখিনি গলাই লবৰ কাৰণে গেছৰ ওপৰত সসপেন এটা উঠাই আধা কাপ পানী দি দিলো। পানীখিনি অকমান গৰম হোৱাৰ পিছতে মই ইয়াতে গুৰ 1 কাপ দি দিম। গুৰ মিঠৈখিনি একেবাৰে বহুত সময় পগাই থাকিব নালাগে, মাত্ৰ গুৰ মিঠৈখিনি ভালদৰে গলি যোৱালৈকেহে লৰাই থাকিম। আৰু ইয়া চাওক ধুনীয়াকৈ গলি গৈছে আৰু এতিয়া মই চেকনি এখনৰ সহায়ত চেকি লম, লেতেৰা বস্তু থাকিলে ওলাই পৰিব। এতিয়া বাউল এটা লৈ লৈছো, ইয়াতে বৰা চাউলৰ গুৰি মই এবাটি দি দিছো আৰু লগতে ভাত খোৱা চাউলৰ গুৰি এবাটি দি দিম। ইয়াতে নিমখ 1 চিকুট দি দিছো আৰু ইলাইচি গুৰিও অকণমান দি দিছো ফ্লেভাৰৰ কাৰণে। বেকিং পাউডাৰ আধা চামুচ দি দিছো আৰু ইয়াতে বেকিং সোডাও দি দিব পাৰে। এতিয়া গোটেইখিনি বস্তু এবাৰ ভালদৰে মিলাই লৈছো। এতিয়া গলাই লোৱা জুলীয়া গুৰ অলপ অলপকৈ দি ঘিলা পিঠাৰ ডোটো বনাই লম। আৰু একেবাৰতে এয়া জুলীয়া গুৰখিনি দি দিব নালাগে, নহলে বহুত পনিয়া হৈ যাব। এই কাৰণে অলপ অলপকৈ গুৰখিনি দি পেলাই আমি ডোটো বনাব লাগিব। আৰু চাব একেবাৰে বহুত বেছি টানো হ'ব নালাগে আৰু বহুত বেছি একেবাৰে ঢিলাও হ'ব নালাগিব। ডোটো ভালদৰে মাৰি লোৱাৰ পিছত মই পিঠা বনাব পাৰিছনে নাই এনেকৈ মই হাতেৰে মুঠি মাৰি চাইছো। পিঠা ধুনীয়া হৈছে, ধুনীয়াকৈ উঠিব। আৰু এতিয়া মই এই ডোটো 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 5 মিনিটৰ পিছত এয়া ডোটো চাইছো আৰু চাওক ডোটো বহুত বেছি টান আৰু বহুত বেছি ঢিলাও হৈ থকা নাই, একেবাৰে পিঠা বনাবলৈ খুব ধুনীয়া জোখতে আছে। এতিয়া ডোটোৰ পৰা অলপ অলপকৈ লৈ হাতৰ তলুৱাৰে ঘূৰাই ঘূৰাই হেঁচি চেপেটা কৰি ঘিলা পিঠাৰ শেপ দি ল'ম। আৰু ইয়া ঘিলা পিঠা নিজৰ ইচ্ছামতে বনাব পৰা যায়, সৰুকেও বনাব পাৰি আৰু ডাঙৰকেও বনাব পাৰি। আৰু বাকিখিনিও মই এনেদৰে বনাই লওঁ। পিঠাখিনি ৰেডি কৰি লোৱা হৈ গ'ল আৰু এতিয়া ভাজিবৰ কাৰণে গেছৰ ওপৰত কেৰাহী এটা উঠাই দিছো আৰু কেৰাহীটো চাওক গৰম হৈছে আৰু ইয়াতে মই ৰিফাইন তেল দি দিছো। এই পিঠাটো মিঠাতেলত বনালেও ভাল লাগে খাই। আৰু তেলখিনি বহুত বেছি গৰম হ'ব নালাগে, অকমান মিডিয়াম গৰম হ'লে পিঠা এটা এটাকৈ দি যাম। এয়া চাওক ধুনীয়াকৈ পিঠাটো ফুলি আহিছে আৰু এতিয়া মই ইলুটি শিলুটি কৰি দিম আৰু ধুনীয়া গোল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি থাকিম। ডাঙৰ কেৰাহীত বনালে এই পিঠা 3টা 4টা একেলগে বনাব পৰা যায়, কিন্তু মই সৰু কেৰাহীটোতে বনাইছো, সেইটো কাৰণে 1 বা 2টা তেনেকৈ দি পেলাই এই পিঠাখিনি ভাজি ল'ম। আৰু বৰা চাউলৰ পিঠা সেইটো কাৰণে ইটো সিটো গাত লগালগি হৈ যায় আৰু সেইটো কাৰণে মই এটা এটাকৈ বেছিভাগ মই এনেকৈ ভাজি লৈছো। এই ঘিলা পিঠাটো অকল বৰা চাউলেদি বনালে বহুতো লিকতা হয় আৰু ঠাণ্ডা হৈ গ'লে অলপ টান টান হোৱাৰ নিচিনা হয়। আৰু সেইটো কাৰণে মই ভাত খোৱা চাউলৰ গুৰিও অকমান মই মিলাই লৈছো আৰু এনেকৈ ঘিলা পিঠাটো বনালে বহুত ধুনীয়া কোমল হৈ থাকে আৰু বহু দিনলৈ ভাল হৈ থাকে। আৰু ইয়া চাওক মোৰ ঘিলা পিঠাখিনি খুব ধুনীয়া কালাৰ হৈছে আৰু ধুনীয়াকৈ ফুলিছে গোটেইখিনি পিঠা। মাঘ বিহু তিল পিঠা আৰু নাৰিকল পিঠাৰ লগতে ঘিলা পিঠা সকলোৱে বনায় আৰু আলহীক দিবলৈও ভাল লাগে। আৰু ময়ো বিহু বুলি বনালো।
আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ